হেল্ল' ষ্টুডেণ্ট, আজি ক্লাছ 10 ছায়েন্সৰ অধ্যায় 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ কিছুমান MCQ আলোচনা কৰিম আৰু যিবিলাক তোমালোকৰ মেট্ৰিক এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। আজি এইটো ভিডিঅ' ষ্টাৰ্ট কৰোঁ। তেনেহ'লে ইয়াতে প্ৰথম কুৱেশ্যনটো হৈছে পানীৰ বিদ্যুৎ বিশ্লেষণ তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? অপশ্যন এ সংযোজন, অপশ্যন বি বিয়োজন, অপশ্যন চি অপহৰণ, অপশ্যন ডি তাপবৰ্জি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি বিয়োজন বিক্রিয়া। আমি যদি তার পিছৰ কোশ্চেনটো আহোঁ, তলৰ কোনটো বিক্রিয়াত বিক্রিয়ক পদার্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে? ইয়াতে অপশ্যন এ আছে অপহৰণ, অপশ্যন বি বিযোজন, অপশ্যন চি ডি অপহৰণ, অপশ্যন ডি সংযোজন। ইয়াৰ তোমালোকৰ শুদ্ধ উত্তৰটো হ'ব ডি অপহৰণ বিক্রিয়া। এটা তোমালোকে ভালদৰে দেখি ল'বা কাৰণ ইম্পৰ্টেণ্ট হয়। তাৰ পিছৰ কোশ্চেনটো হ'ল প্ৰাকৃতিক গেছৰ দহন তলৰ কোনটো বিক্রিয়াৰ উদাহৰণ? আমি প্ৰাকৃতিক গেছৰ দহন কৰিছিলোঁ, তেতিয়া কি হৈছিল যে তাপ উৎপন্ন হৈছিল। সেইকাৰণে প্ৰাকৃতিক গেছৰ দহন তোমালোকৰ তাপবৰ্জি বিক্ৰিয়াৰ উদাহৰণ হ'ব। আৰু তোমালোকে এইটো সংযোজন বিক্ৰিয়া যদি অপশ্যন থাকিলে হয় তেনেহ'লে সংযোজন তাপবৰ্জি দুয়োটা হ'লে হয়। জিংক অক্সাইড প্লাছ কাৰ্বন যেতিয়া বিক্ৰিয়া কৰে তেতিয়া জিংক প্লাছ কাৰ্বন মনোক্সাইড উৎপন্ন হয়। এই বিক্ৰিয়াটোত জাৰিত আৰু বিজাৰিত পদাৰ্থ দুটা ক্ৰমে কি হ'ব? প্ৰথম অপশ্যনত আছে অপশ্যন এ বি চি ডি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইয়াতে যিহেতু জিংক অক্সাইড বিজাৰিত হৈছে সেইকাৰণে জিংক অক্সাইড বিজাৰিত হৈছে আৰু কাৰ্বন কি হৈছে জাৰিত হৈছে, কাৰ্বনৰ লগত অক্সিজেন যোগ হৈছে। এতিয়া কুৱেশ্যন নম্বৰ তাৰপিছতটো আহোঁ মেংগানিজ অক্সাইড প্লাছ হাইড্ৰক্লৰিক এচিড। তাৰপিছত কি হ'ল মেংগানিজ ক্লৰাইড প্লাছ পানী আৰু ক্লৰিন উৎপন্ন হ'ল। এই বিক্ৰিয়াটোত জাৰিত আৰু বিজাৰিত পদাৰ্থ দুটা ক্ৰমে ইয়াতে মেংগানিজ অক্সাইডৰ লগত মেংগানিজৰ লগত কি আছিল অক্সিজেন আছিলে, তাৰপিছত মেংগানিজৰ লগত ক্লৰিন আহিলে তেনেহ'লে বিজাৰিত হৈছে আৰু HCl কি হৈছে জাৰিত হৈছে কাৰণ হাইড্ৰজেনৰ লগত অক্সিজেন লাভ কৰিছে। সেইকাৰণে অপশ্যন 1 ৰাইট, অপশ্যন এ। মেগনেছিয়ামৰ ফিটা এডাল বায়ুত দহন কৰিলে উৎপন্ন হোৱা বগা পাউডাৰবিধ হ'ল। তোমালোকে জানা যেতিয়া মেগনেছিয়াম বায়ুত দহন কৰা হয় তেতিয়া বায়ুৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি হয় মেগনেছিয়াম অক্সাইড উৎপন্ন হয় আৰু এই মেগনেছিয়াম অক্সাইডৰ বৰণ কেনেকুৱা আছিল? বগা আছিল। সেইকাৰণে অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, মেগনেছিয়াম অক্সাইড MgO। এতিয়া তাৰপিছত কুৱেশ্যনটো আহিলে পোৰা চূণে পানীৰ লগত কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? যেতিয়া আমি জানো যেতিয়া বিক্ৰিয়াটো আছিলে কি আছিলে যে কেলছিয়াম অক্সাইড যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰিলে তেতিয়া কি হ'ল কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় আৰু এইটো বিক্ৰিয়াত যিহেতু দুটা বিক্ৰিয়ক পদাৰ্থ লগ লাগিছে সেইকাৰণে সংযোজন হ'ব আৰু লগতে তাপ উৎপন্ন হয়। সেইকাৰণে সংযোজন আৰু তাপবৰ্জি দুয়োটাই হ'ব। অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, এ এণ্ড চি। তাৰ পিছৰ কুৱেশ্যনত আহিলে আমি দেখা পাম যে ফেৰাছ ছালফেট তাপীয় বিয়োজনত উৎপন্ন হয়। ফেৰাছ ছালফেট যেতিয়া তাপ দিয়া হয় তেতিয়া কি উৎপন্ন হয়? এতিয়া বিক্ৰিয়াটো চালে আমি গম পাম যে বিক্ৰিয়াটোত আছিলে ফেৰাছ ছালফেট যেতিয়া তাপ দিয়া হৈছিল তেতিয়া ফেৰাছ অক্সাইড প্লাছ ছালফাৰ ডাইঅক্সাইড প্লাছ ছালফাৰ ট্ৰাইঅক্সাইড উৎপন্ন হৈছিলে। এইকাৰণে অপশ্যনত সকলোবিলাক দিয়া আছে সেইকাৰণে ওপৰৰ আটাইকেইটা উৎপন্ন হৈছিল। সেইকাৰণে ওপৰৰ আটাইকেইটা কি হ'ব তোমালোকৰ ৰাইট এনচাৰ, অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। তাৰ পিছৰ কুৱেশ্যনত আমি আহিলে দেখা পাম যে পিছৰ কুৱেশ্যনটো হ'ল যে চূণশিল উত্তপ্ত কৰি পোৰা চূণ উৎপন্ন কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? আমি জানো যেতিয়া চূণশিল অৰ্থাৎ কেলছিয়াম কাৰ্বনেট যেতিয়া তাপ দিয়া হয় তেতিয়া কি হয় কেলছিয়াম অক্সাইড অৰ্থাৎ পোৰা চূণ আৰু লগতে কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। যিহেতু ইয়াতে এটা বিক্ৰিয়ক পদাৰ্থ কি হ'ল ভাঙি বিক্ৰিয়াজাত পদাৰ্থলৈ ৰূপান্তৰিত হৈছে 2 বা ততোধিক, তেনেহ'লে তাক কি বুলি কোৱা হয়? বিয়োজন বিক্ৰিয়া বুলি কোৱা হয়। আৰু বিক্ৰিয়াটো ইম্পৰ্টেণ্ট হয়, তোমালোকে চাই ল'বা। লেড নাইট্ৰেটৰ তাপীয় বিয়োজনত তলৰ কোনটো উৎপন্ন নহয়? যেতিয়া আমি জানো লেড যেতিয়া দহন কৰা হয় তেতিয়া এবিধ মুগা বৰ্ণৰ ধোঁৱা ওলায়, তাক নাইট্ৰজেন ডাই অক্সাইড বুলি কোৱা হয় আৰু লগতে লেড অক্সাইড উৎপন্ন হ'ব আৰু অক্সিজেন উৎপন্ন হয়। সেইকাৰণে বিক্ৰিয়াটো আছিলে লেড নাইট্ৰেট যেতিয়া দহন কৰা হয় তেতিয়া লেড অক্সাইড প্লাছ নাইট্ৰজেন ডাই অক্সাইড প্লাছ অক্সিজেন উৎপন্ন হয়। ইয়াতে নাইট্ৰজেন উৎপন্ন হোৱা নাই সেইকাৰণে অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, নাইট্ৰজেন ইয়াতে উৎপন্ন হোৱা নাছিলে। এতিয়া কুৱেশ্যন নম্বৰ তাৰপিছতো আহিলে চিলভাৰ ব্ৰমাইড সূৰ্যৰ পোহৰত চিলভাৰলৈ পৰিণত হোৱাটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ? যেতিয়া চিলভাৰ ব্ৰমাইড সূৰ্যৰ পোহৰত ৰখা হয় তেতিয়া কি হয় বিয়োজিত হৈ কি হয় চিলভাৰ প্লাছ ব্ৰমাইড উৎপন্ন হয়। সেইকাৰণে ইয়াতে যিহেতু সেইকাৰণে ডি নম্বৰ ৰাইট এনচাৰ। তাৰপিছৰ কুৱেশ্যনটো হ'ল কপাৰ ছালফেট দ্ৰৱত জিংক টুকুৰা পেলাই দিলে জিংক ছালফেট আৰু কপাৰ উৎপন্ন হয়। এই বিক্ৰিয়াৰ তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? আমি জানো যেতিয়া কপাৰ ছালফেট দ্ৰৱত বিক্ৰিয়াটো হ'ল যে যেতিয়া জিংক আমি কপাৰ ছালফেট দ্ৰৱত দিওঁ তেতিয়া জিংক কপাৰতকৈ সক্ৰিয় হোৱাৰ কাৰণে
ই কপাৰ ছালফেট দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰি দিয়ে মানে কপাৰক অপসাৰিত কৰি দিয়ে আৰু কপাৰৰ ঠাইত কি হয় প্ৰতিস্থাপিত হয় সেইকাৰণে তাক আমি কি বুলি কয় অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হয় সেইকাৰণে অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ তাৰ পিছৰ কোৱেশ্যনটো আহিলে আমি দেখা পাম যে বেৰিয়াম ক্লৰাইড যেতিয়া সালফিউৰিক এসিড H2SO4 লগত বিক্ৰিয়া কৰা তেতিয়া বেৰিয়াম সালফেট প্লাছ HCl উৎপন্ন হয় এই বিক্ৰিয়াটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ এইটো বিক্ৰিয়াত আয়নৰ বিনিময় হোৱাৰ লগতে মানে দ্বি অপহৰণ বিক্ৰিয়া হ'ব আৰু লগতে কি হ'ল এবিধ বেৰিয়াম সালফেট বগা পদাৰ্থ সৃষ্টি হৈছে সেইকাৰণে অপশ্যন এ এণ্ড চি কাৰেক্ট এনচাৰ অপশ্যন ডি ইজ দ্য ৰাইট বি এণ্ড চি তাৰ পিছৰ কোৱেশ্যনটো আহিলে আমি গম পাম যে কপাৰ যেতিয়া দহন কৰা হয় দহন মানে অৰ্থাৎ বায়ুৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি উৎপন্ন হয় কপাৰ অক্সাইড উৎপন্ন হয় আৰু এই কপাৰ অক্সাইডৰ বৰণ কেনেকুৱা আছিলে তোমালোকৰ কলা আছিলে ইয়াতে জাৰিত আৰু বিজাৰিত পদাৰ্থ দুটা কি হ'ব যে কপাৰ লগত অক্সিজেন যোগ হৈছে সেইকাৰণে কপাৰ কি হ'ব জাৰিত আৰু অক্সিজেন কি হ'ব কপাৰ অক্সাইড আৰু অক্সিজেন কি হৈছে বিজাৰিত হৈছে CO2 কপাৰৰ ক্ষয়ভৱন ঘটিলে যেতিয়া কপাৰ আমি বাহিক পৰিৱেশত তেতিয়া ক্ষয় যায় আৰু ইয়াৰ ফলত কপাৰৰ ওপৰত এবিধ চামনি পৰে আৰু এই চামনিৰ বৰণ কেনেকুৱা আছিলে যে চামনিৰ বৰণ কেনেকুৱা আছিলে সেউজীয়া আছিলে কপাৰৰ ক্ষয়ভৱন ঘটিলে কপাৰৰ পৃষ্ঠত সেউজীয়া চামনি পৰে এতিয়া চিলভাৰৰ ক্ষয়ভৱন ঘটিলে চিলভাৰৰ এতিয়া ভুল হৈছে ইয়াতে চিলভাৰৰ সামগ্ৰীৰ পৃষ্ঠত কেনেধৰণৰ চামনি পৰিব কাৰণ ইয়াতে কপাৰৰ ঠাইত চিলভাৰ হ'ব তেনেহ'লে যেতিয়া চিলভাৰৰ ক্ষয়ভৱন ঘটে তেতিয়া কেনেধৰণৰ চামনি পৰে কলা বৰণৰ চামনি পৰে আৰু তোমালোকে যদি এনেকুৱা ভিডিঅ' পাবলৈ ৰেগুলাৰ যদি বিচৰা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা লগতে বেল আইকনটো অল কৰি ৰাখিবা